हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल एकेजनी ब्लॉगर एकेजनी चैनल स्वागतम কৰিলো তো আজি গৈ আছো এটা জায়গাত মানে ক'ত গৈ আছো অলপ পিছত দেৰিকে দেখাই আছো এটা বাইকটো উলাই লম বাইকটো লব লাগিব আৰু লেতৰা হৈছে সেইদিনা যেনেকা লেতৰা হৈ আছিল আজি তেনেকা লেতৰা হৈ আছে ধুৱাই না গাড়ীখন আৰু কেইদিনমান চলক পাছত ধুম ভালকে তো এতিয়া যাও লগৰটো ৰখি আছে এতিয়া গৈ আছো এনে দৰংগিৰি ফালে দৰংগিৰিত মানে মন্দিৰ এটাত যাম গণেশ মন্দিৰ যে আছে তাতে যাম আপোনালোক কি দেখা পাব বাৰু চাও তো এতিয়া ঘৰতে আছো ঘৰৰ পৰা ওলাম আৰু এতিয়া লাহেকে এটা আমাৰ ঘৰ চাব পাৰে কো এতিয়া বাইকটো উলাই লও ডাবল হেলমেট ল'ব লাগিব তো গাইস বাইকখন কুল ষ্টাৰ্ট দি দিছো মানে ইঞ্জিনটো ঠাণ্ডা বহি যায় ৰাতি হলে তো এতিয়া গৈ আছো তো গাইস বুজি পালো এতিয়া হাতে সুমাদি বাজি বৰ চলি গৈছে কি বানাবো তো গাইস এতিয়া আপ যোৱা আমি আৰু অলপ পিছত আৰু ৰাস্তাবিলাক প্ৰায় হলে আৰু লাহেকে এক সাইডে হ'ব লগা বাকি আছে তো গাইস ওপৰত আছে মন্দিৰটো আমি এতিয়া ওপৰত উঠি আছো লাহেকে দৰংগিৰি চকৰ পৰা ধূপ চাকি লৈ আহিলো এতিয়া ওপৰত উঠি আছো লাহে তো ফাইনালি গাইস আহি পালো গণেশ মন্দিৰ এতিয়া ওপৰত যাম চেৰি আছে এই অলপ চলি ঠিক কৰি আছে আৰু তো এইফালৰ পৰা ভিউটো চাওক কি সুন্দৰ একদম গাইস এইফালৰ পৰা ভিউটো ধুনীয়া আছে দেখাই আছো ৰ'ব প্ৰথম ভিউটো চাই লওঁ পাছত যাম মন্দিৰত দেখাই আছো 1 2 3 তো গাইস এতিয়া ওপৰত উঠি আছো বঢ়িয়া চেৰি আছে মন্দিৰ বা খুলিছে তাক ক'ব নাপাওঁ খুলিছে টাইম কিমান হ'ল এতিয়া টাইম এতিয়া 10:13 আজি 2 তাৰিখ 2 জানুৱাৰী নতুন বছৰ বুলি আহিলো অলপমান মন্দিৰত কি ধুনীয়া ভিউ গাছ এটা ভিউ চাওক তো গাইস মন্দিৰৰ মেইন গেটটো পালো ইয়াৰ পৰা গাড়ী যাব লাগিব এইটো হ'ল দৰংগিৰিত থকা গণেশ মন্দিৰ তো গাইস মন্দিৰটো চাফা কৰি আছে অলপ টাইম লাগিব বোলে তো এতিয়া কাৰণে আমি অলপ ফটো উঠিবৰ কাৰণে আহিলোঁ পাছফালে মানে এই দিবা এটা ধুনীয়া ভিউ আহি আছে একদম সুন্দৰ ভিউ কৃষ্ণাংগ আৰু এই কলৰ বাগান আছে এইটো কলৰ বাগান সুন্দৰ আৰু একদম তো গাইস দোকানমান ফটো উঠো এইবিলাক যাব ইনষ্টাগ্ৰামত কেলা আয়া তো কেলা ফটো উঠো এতিয়া যাব ইনষ্টাগ্ৰামত লিংক থাকিব ডেছক্ৰিপশ্যনত চাব পাৰে সুন্দৰ আৰু আপোনালোকে যদি আহে কেতিয়াবা এইটো মন্দিৰত লোকেশ্যনটো দেখাই আছো সেইফালে আছে হাইৱেটো মানে গুৱাহাটীৰ পৰা আহিবলৈ আপোনালোকে এইটো এটা পানী ফেক্টৰী আছে ক'ত গ'ল এইটো পানী ফেক্টৰী তাৰ ওচৰতে এটা এইফালে অহা ৰাস্তা আছে এই ৰাস্তাৰে সময় আহি এতিয়াকে ৰাস্তাটো চিধাকে আহিলে আপোনালোকে গণেশ মন্দিৰটো পাব লোকেশ্যনটো এইটো দৰংগিৰিৰ পৰা অলপ আগত আহিলে এইটো পানী ফেক্টৰীৰ ওচৰত এইটো ৰাস্তা চিধাকে আহিলে ডাইৰেক্ট গণেশ মন্দিৰ তো গাইস পূজা কৰি হ'ল এতিয়া যাওঁ আৰু চপ্পলটো লগাই তো ফাইনেলি হৈ গ'ল পূজা কৰি এতিয়া যাওঁ গণেশ মন্দিৰ কেনে লাগিল আজি পোষ্ট অফিচত আহিছিলোঁ পোষ্ট অফিচ তো মোৰ পান কাৰ্ডখন আহিছে তাকে চাই আছোঁ ফুল আনবক্সিং ভালকৈ ফাৰাবি দেই জলদি ভাই তো আমাৰ ভাইয়ে আনবক্সিং কৰি আছে ক'ত লুকাই আছে আৰু
দেখি ফটো দিছে বে তো গাইজ নতুন বছৰৰ প্ৰথম ভিডিঅ' আজি দি দিলোঁ আপোনালোকে চাওক ধুনীয়াকৈ আৰু আগন্তুক সময়ত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে এতিয়া এই কৃষ্ণগড় ৰখি আছোঁ মানে কৃষ্ণগড়ৰ লগত এটা জেগাত যাম আৰু তো তাক ৰখি আছোঁ সি আহিব আহি যাম আৰু তো আজি মতলব কৰা নহ'ল কিন্তু ছেটআপটো লাগি আছে তো এতিয়া বজাৰলৈকে যাম আৰু হৈ আছোঁ কৃষ্ণগড় বা কি কৰে নাহিলে নাযাওঁ আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু আপোনালোকে আহিব গণেশ মন্দিৰ ধুনীয়া মন্দিৰ এইটো আহি ভাল লাগিব আপোনালোকক তো আছোঁ ইয়াতে 2025 চনৰ প্ৰথমটো ভিডিঅ' আৰু যোৱাকালি এটা দি দিলোঁ আপোনালোকে চালে নে নাচালে আমি খানা খোৱা ভিডিঅ' কি খানা খালোঁ কি নাখালোঁ একো গম নাপালোঁ কিন্তু মুঠতে কিন্তু খানা খাইছোঁ আমি ধুনীয়াকৈ দৌৰি আহিছে যাব দিছে মানে ইয়াক পালি পাৰ্মিশ্যন বাহ ভাই পূৰা পাৰ্মিশ্যন লৈ আহিল আৰু এতিয়া কেমেৰাত আহিব লাজ পাই মক্কেলটো তো এতিয়া যাওঁ বৃষ্টিবাৰ বজাৰত তো বজাৰত দুটামান দেখাম এনে ক্লিপ লেটছ গো পালচাৰ নহয় ভালচাৰ তো গাইজ পুলিচ চেকিং আছিল তো কাৰোবাৰ কাৰণে কিন্তু খোজকাঢ়ি আহিলোঁ মানে মিছনটো আহিল আমাৰ লগত তিনিজন আহিলোঁ তিনিজন অহাৰ কাৰণে মানে সেইটো উঠি আহিলোঁ মানে খোজকাঢ়ি আহি আছে আৰু এতিয়া মই এতিয়া নিৰ্মলা স্কুলৰ ফ্ৰণ্টত ৰখি আছোঁ আৰু এইবাৰ ডনবস্কো স্কুল আৰু এইফালে নিৰ্মলা স্কুল আৰু ভিডিঅ'টো এনেকুৱা হ'ল মানে দিনটো কি কৰিলোঁ কি নকৰিলোঁ গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক তো এতিয়া আহি লওক আহি পেলাই একেলগে বজাৰলৈকে গৈ আছোঁ বজাৰত একো ল'বৰ কাৰণে কিন্তু এনে গৈ আছোঁ চাবলৈ তো ঠাণ্ডা কাপোৰ কিবা যদি আহিছে সেইখিনি ল'ম আৰু এইফালে ফটো চটো উঠোঁ আৰু দুখনমান মানে নিৰ্মলা স্কুল এইখিনি মানে সেই জেগাটো বঢ়িয়া লাগে ফটো উঠি আৰু ইহঁতে গছ চছ আছিলে কিন্তু গছ চছবিলাক গোটেই কাটি দিলে মানে ৰাস্তা বনাব নেকি কিন্তু মানে গছ চছ কাটি দিলে এতিয়া আহি আছে কিমানবাৰ দুৰ্বল ফোন কৰোঁ এটা ফোন কৰাৰ পিছত যাওঁ দুইজন চবে তো গাইজ দামৰা আহি পালোঁ দামৰা বজাৰত সোমাইছোঁ এতিয়া মোবাইল কভাৰ লাগে যদি আপোনালোকক সস্তাৰ মাল সস্তাৰ নিজক ঘড়ী আমাৰ পিকনিক খোৱা টিম তো গাইজ আগতকৈ আজি মানুহ কম বহুত মানে শেষ হ'লে আৰু প্ৰায় কাপোৰ ল'ব এই 50 টকা বোলে তো গাইজ জেকেট চাব আহিছে জেকেট নাই কাম নাই ধৰিলা তোৰ চাইজ নাই জেকেট চিলাবা দিয়ে জেকেট তো কাপোৰ দোকানৰ মাজে মাজে জেকেট গাইজ আপোনালোক এটা কথা কওঁ এনেকুৱা কাপোৰবিলাক আহে ক'ৰ পৰা এটা কমেণ্ট কৰি জনাওক কোনে জানে এনেকুৱা কমেণ্ট জনাওক এই বৃহস্পতিবাৰ বজাৰত যে আহে কাপোৰবিলাক ধুনীয়া ধুনীয়া কাপোৰ আছে কিন্তু ধুলে ভাল হয় পিন্ধিব গ'লে এই কাপোৰবিলাক আহে ক'ৰ পৰা কমেণ্ট কৰি জনাওক সোনকালে কমেণ্ট কৰক গাইজ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিয়ে আছিলে ভিডিঅ'টো কি হ'ল তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আজিৰ কাৰণে বাই বাই